মানুহে যোগাযোগ কৰিব পাৰে চেৰিমনিলি মাটি বাৰীৰ কাগজ আমি বিলাই দিব লাগে বুলি মই বাৰে বাৰে কৈ আহিছোঁ যিটো পোৱাৰ পিছত মানুহৰ এটা বিশ্বাস আহে যে হয় আমি মাটি বাৰী ইয়াত পাব পাৰোঁ কিন্তু চৰকাৰী কিবা এটা কাৰ্যপ্ৰণালীৰ কাৰণে আমাৰ খেলি মেলি হৈছিল এইবিলাক নকৰিলে হাগ্ৰামা মহিলাৰে দীৰ্ঘদিন ধৰি 91 পথ চলাইছিল ডেফিনেটলি সেইটোৱে ক'ব লাগিব ন তেওঁ যিহেতু চেঞ্জ নহয় পাৰ্টিত চলাই মন্তব্য দিব পাৰে তেওঁ নিজে সভাপতি নিজে চিফ এতিয়া নিজে মানে চৰকাৰ চলাইছে এজন মানে সভাপতি যেতিয়া চিফে হয় আপুনি সেই চৰকাৰৰ কাম কাজৰ আপুনি মানে কিবাটো বিৱৰণীটো কেনেকৈ তাৰ পৰা খুজিব পাৰে গতিকে কোনো ৰাজনৈতিক দলত তেনেকুৱা নাই যে তেওঁৱে মুখ্যমন্ত্ৰী হ'ব আৰু তেওঁৱে সভাপতি হ'ব আমাৰ টেকনিকেল প্ৰব্লেমটো হ'ল সেইটো 25 তাৰিখৰ পিছত কিয় বিপ্লৱ নেতাই মাছ মাৰিব লগা বুলি কৈছে 25 তাৰিখৰ না মই কৈছোঁ য'ত কামেই নাই গোটেই ৰাইজ যদি বিজেপি হয় ওলাই পৰিৱৰ্তনৰ কাৰণে ওলাই যায় বিপিএফৰ মিটিঙত যদি মানুহেই নোলায় নেতাৰ পিছত যদি কোনেও নোলায় তো কি কাম আছে মাছ মাৰি খোৱাটোৱে কাম 25 তাৰিখ কিবা বিশেষ তাৰিখ আছে নেকি বাৰু আজিৰ পৰা আৰম্ভণি আৰু 25 তাৰিখলৈকে এই চিনাৰী আহিব বুলিহে মই কৈছোঁ 25 তাৰিখৰ ভিতৰত তেনেকুৱা এটা চিটুৱেশ্যন BTCত BPFত আহিব সেই কথাটো মই কৈছোঁ লিডাৰ থাকিব কাৰণ লিডাৰবিলাকৰতো একো প্ৰব্লেম নাই ৰাজহুৱাভাৱে কালি হাগ্ৰামা মহিলাৰে আপুনি চৰকাৰী মাটি দখল কৰি থকাৰ অভিযোগ কৰিছে আৰে তেখেতেতো চিফ হৈ মানে অইন নাই বিশ্বজিৎ দৈমাৰীক চৰকাৰী মাটি দখল কৰাটো গতিকে তেওঁ চাই থাকিব নালাগিছিলে যদি আছে মই নিজে নাজানো মোৰ মাটি ক'ত তেওঁ নিজে কেনেলৰ ওপৰত আপোনাৰ আৰণাই ৰেষ্টুৰেণ্টত মিটিং কৰি থাকে চৰকাৰী ৰাইজৰ কেনেলৰ ওপৰত সেই বিল্ডিংটো বনাইছে আৰু কাৰ কথাটো ক'বলৈ গৈছে তেওঁৰতো ৰেছপনচিবিলিটি সেইটো যদি দেখা নাই কোনোবাই যদি কিবা কৰা নাই সেইটো তেওঁ কৰিব লাগে নে নালাগে মই কৰিব লাগে নেকি মানে বিশ্বজিতে মইতো MP চৰকাৰটো তেওঁ চলাইছে যি কৈ আছে তেওঁৱে কৰিবলগীয়া গতিকে আজিৰ ক্ষেত্ৰত তেওঁ এনে এইবিলাক কথা কৈ আছে মই সেইটো কোৱা নাই মই কৈছোঁ যে এই BTCৰ জনগণৰ ভৱিষ্যত গতিকে সেই ভৱিষ্যতৰ ক্ষেত্ৰত আজি যিখিনি অভিযোগ আহিছে ইয়াৰ উত্তৰ তেখেতে দিব লাগে আৰু আহি থকা দিনটোত তেওঁনো কি পৰিৱৰ্তনশীল এটা চিন্তালৈ কাম কৰিব সেইটো ৰাইজৰ কওক আজি মোক ক'ব যে বিশ্বজিৎ দৈমাৰী কিবা এটা লবত গৈছে লবত হওক তাৰ এইটোৰ লগত ৰাইজৰ কি সম্পৰ্কটো আছে বিশ্বজিৎ দৈমাৰী VCTC চেয়াৰমেন হয় না প্ৰাইমাৰী মানে বিজেপিৰ সভাপতি হয় সেইটোৰ লগত কি কনচাৰ্ণ না বোলে কিবা এটা ডাঙৰ মানুহ হয় কনচাৰ্ণটো হ'ল আজি ৰাইজৰ উন্নতিৰ দায়িত্ব লৈ চৰকাৰ চলাই থকাৰ সময়ত যিবিলাক বস্তুৰ আজি অভিযোগ আহিছে ইয়াৰ উত্তৰটো দিয়ক এই উত্তৰটোহে দৰকাৰ বিশ্বজিৎ দৈমাৰী ক'ত আছে ক'ত নাই কি কৰিছে সেইটোৰ লগত কি কনচাৰ্ণ নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মানে যিবিলাক কথা কৈছে এই কথাৰ উত্তৰ দিয়ক যে চৰকাৰৰ 600 কোটি টকা 1000 কোটিৰ যিটো দিছিলে আজিলৈকে ইউটিলাইজ দিব পৰা নাই কিয় কি কাম কৰিলে তেওঁ এইটো দাঙি ধৰিছে স্পেচিয়েল চেণ্ট্ৰেল এছিষ্টেণ্টত 421 কোটিকে BTCত আহি আছিলে কিন্তু 2016 চনৰ পিছত অহা নাই কিয় অহা নাই UC দিব পৰা নাই 2016 পৰা আজি 3 বছৰ নাপালে 1263 কোটি টকা BTC ৰাইজে নাপালে উন্নয়নৰ কাম নহ'ল আৰু যিখিনি আহিছে সেইটোতো নহয় আৰু গতিকে তেনেকুৱা ধৰণৰ বহুত আছে মই ক'লো যে খন্তিবিলাক বিলাই আছে ছাপ্লাই দি পালে লাগিছিল BTC ৰাইজৰ অভাৱটো কি নিকানি দিয়া খন্তিটো আছিল নেকি BTC ৰাইজৰ অভাৱটো কম্বল আছিল নেকি আৰু সেই কম্বলটো যিটো 300 টকাৰ দাম সেইটো 1500 টকাৰ কিনাৰ এনেকুৱা দৰকাৰ আছিল নেকি তো এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাইজৰ বস্তুটো লুটা হৈছে এই লুটা হোৱাৰ কাৰণটো সেইটো আপুনি দিয়ক আপুনি খন্তি এটা দিছে যিটো বজাৰত 25 টকাৰ দাম তোমাৰ 250 টকাৰ দাম কিয় হ'ল যিটো আঠুৱা 150 টকা যাৰ কোৱালিটিৰ কোনো কম্পাৰিজন নাই ৱৰ্ল্ডত এটাই কোম্পানী মেডিকেটেড আঠুৱা 1100 টকা কেনেকৈ হ'ল দুৰ্নীতি হৈছে শব্দ মই ক'বলৈ নাযাওঁ কি কয় অভিধানত কি আছে আপোনালোকে চাওক মই যিটো কৈছে এইটো কি বুলি ক'লে বুজে কিন্তু মই কৈছোঁ এখন খন্তিত 25 টকা আৰু সেইটো 250 টকা এটা আঠুৱা 150 টকা আৰু সেইটো কিনা দেখুৱাইছে 1100 টকা এটা বিস্কুট 25 টকা কিনা দেখুৱাইছে 45 টকা এইটো দুৰ্নীতি শব্দ কয় না কি কয় মই সেইটো নাজানো পণ্ডিতবিলাকে ক'ব যে সেইটো কেনেকুৱা বাক্যৰে বুজোৱা যায় বিজেপি চৰকাৰ আহিলে যি 3000 কৰোৰ টকা চানা মিছা নাম্বাৰ 1 যদি সঁচা ক'ত কি হৈছে প্ৰমাণটো চব লাগিব গতিকে প্ৰমাণটো হ'লেহে না ইয়াৰ ওপৰত বিচাৰটো হ'ব আৰু সেই লাইবিলিটি যদি মিছা গভৰ্ণমেণ্টে কিয় দিব গতিকে আপুনি 650 টকা বাজেট BTC 650 টকা বাজেটত আপোনাৰ এক্সিট 3000 কোটি টকা কেনেকৈ কৰিলে তাৰমানে 4.5 মানে কি কয় 650 ঠাইত আপুনি 2000 কোটি টকা বা 1000 কোটি টকাৰ খৰচা কেনেকৈ কৰিলে এইটো চৰকাৰৰ কোনো নিয়মেই নাই গতিকে এই ক্ষেত্ৰত আমাৰ BTC ৰাইজৰ গোটেইটো বৰবাদ হৈ গ'ল
কাৰণ ৩,০০০ কোটি টকা যদি পৰিশোধ কৰিব লাগে আপোনাৰ ৬৫০ যদি পায় ৫ বছৰৰ পইচা আৰু একো যদি আপুনি ডেভেলপমেণ্টেল স্কিম ল'ব নোৱাৰি গোটেইটো জংঘল উঠি যাব গতিকে আধা যদি দিব লাগে 10 বছৰ লাগিব আৰু আধাই দি আপোনাৰ একো নহ'ব তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে তো ডেফিনেটলি নতুন চৰকাৰখনে একবাৰতে এইটো ইনকুৱাৰী দি ফালে মানে শেষ কৰি দিব পাৰে যদিহে হোৱা নাই আৰু ৩,০০০ যদি হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটোকে কৈছে যে গোটেই বস্তু চেণ্ট্ৰেলৰ আজি ইউটিটো এডিবিট ষ্টেট গভৰ্ণমেণ্টৰ ইনিচিয়েটিভত হৈছে এইটোতো মানে বচাই ৰাখিব খুজিলেও সেইটো আকৌ নহ'ব মই পাৰ্চনেলি এখন যিখিনি ৰেকৰ্ড যিখিনি চলি আছে এই কথাটোহে মই কৈছোঁ কাৰণ BTC অঞ্চলৰ ৰাইজৰ ভৱিষ্যত BTC অবিহনে BTC অঞ্চলৰ ৰাইজে কোনো লাইনৰ পৰা এই অঞ্চলত নিজৰ ডেভেলপমেণ্টৰ কাম কাজ কৰিব নোৱাৰে অফিচ আদালতৰ যিবিলাক মাটি বাৰীৰ কথা কৈ আছে সেইবিলাক কৰি ল'ব নোৱাৰে গতিকে ইয়াত গুড গভৰ্নেন্স লাগিব ভাল এটা ছিষ্টেম লাগিব তো বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত মানে মাজত আজি বিশ্বাস হৰুৱাই আমাৰ BTC সমাজ ব্যৱস্থাটো খুবেই দুৰ্বল হৈ গৈছে গতিকে সেইবিলাক যদি হৈ থাকে তেতিয়া এটা সময়ত এই অঞ্চলখন কেনেকৈ উন্নয়ন হ'ব পাৰে কেনেকৈ আমি মিলা প্ৰীতিৰে এই BTCখনত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যিবিলাক ইয়াত কৰিব লাগে সেইটো আমি কেনেকৈ স্যার লাস্ট কোয়েশন যিহেতুকে আপুনি পোৱা নাই মই আজি PPF দলৰ পৰা BJPত যোগদান কৰিছোঁ BJP এটা ৰাষ্ট্ৰীয় ৰাজনীতি এটা নেশ্যনেল লেভেলৰ ৰাজনীতি গতিকে সেই ৰাজনীতিত তেওঁলোকৰ যিটো ছিষ্টেম এই ছিষ্টেমত মোৰ নিচিনা মানুহে গৈ ফালে কি হ'ব কি নহ'ব সেইটোৱেই মানে কোনেও ক'ব নোৱাৰে গতিকে মোৰ আজিৰ উদ্দেশ্যটো হ'ল BTCত এটা গুড গভৰ্নেন্স আনা আৰু BTCত যিবিলাক মানে অন্যায় অত্যাচাৰ হৈ আছে এইবিলাক ৰিফৰ্মছ কৰি ফালে জনস্বাৰ্থৰ কাৰণে আমাৰ কাম কৰা আৰু তাৰ কাৰণে এটা নতুন গভৰ্ণমেণ্ট তাত ইষ্টাব্লিছ কৰা কাৰণ পুৰণাটো নহ'বই মই কৈ আছোঁ আমাৰ পুৰণা কিনা নেতা চবেই ব্যক্তিগত জীৱনত ব্যস্ত বেপাৰ বাণিজ্য আছে ক'ত এইবিলাক হিচাপ লওঁতে কেতিয়াবা আমাৰ হোটেলত থাকে হোটেলৰ হিচাপ নিকাচ কেতিয়াবা মেডিকেলৰ হিচাপ নিকাচ কেতিয়াবা আপোনাৰ মানে কি কয় প্ৰেছাৰত থাকি পালে তাৰ হিচাপ নিকাচ তো